বেক টু মাই ইউটিউব চেনেল। তো আজি আমি ফুৰিব যাম গাইজ। তো আমি 4টামান যাম আৰু মোক ফোন কৰি মাতিলে জাষ্ট। তো ক'ত যায় নাজানো আৰু মাতিছে, তো যাওঁ আৰু কি হয় আপোনালোককো দেখুৱাম। চাই দিয়ক। গাইজ আমি ৰেডি যাবলৈ। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है। তো আমি ফাইনেলি আখৰাজ চক পাই গ'লোঁ। তো আমি এতিয়া যাইছোঁ তেল ডিপুত। তো তেল নাই গাড়ীত, তেল ভৰাব যাইছোঁ। তো তেল ভৰালৈ ক'ত যাওঁ চাই থাকক। তো ফাইনেলি তেল ডিপু পাই গ'লোঁ। তেল ভৰা ৰেডি, ইয়াতে ৰখি আছে, চাই লওক। तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी। খাতৰা আছে তো, কি পাৰ কৰি থৈ গৈছে আমাক। যাবি ক'ত? है डेली गाइस আমি উপায় গলো খাটি রাস্তা জায়গার নাম গাইস। सहनी हमें सजा है, हम हैं बाजारों के, सबकी नजर यहाँ है, हर चीज राज है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी है। जिंदगी हम छिप छिपा। তো আপোনালোকৰ টাৰ্ণিং পালে যিমান পাৰে শ্ল' যাব, কাৰণ আগৰ পৰাই কি গাড়ী গম নাপায় ন। छुप छिपाए ऐसी जी हम न पाए ऐसी। গাইজ ফাইনেলি আমি আহি গোবৰতলৰ চক পাৰ হৈ গ'লোঁ। তো আৰু এইফালে যাইছোঁ। তো দেখুৱাইছোঁ ক'ত য'তে যাওঁ যে তাকে দেখুৱাম যে আপোনালোক চাই থাকা মানে। এই দলং পাই গ'লোঁ, এখন দলং গাইজ। তো এতিয়া আমি ফটো মাৰিম। তো এই প'জ দিছে, ৰখি আছে মানে মোৰ মোবাইল ফটো মাৰিব, যিহেতু কেমেৰা ভাল আছে মোৰ। তো এনেও ফটো মাৰিব, তো ফটো মাৰি আপোনালোকক লগ পাইছোঁ। তো গাইজ ফটো মাৰা হ'ল, এতিয়া আমি যাওঁ আৰু আগত ক'ত বা যাওঁ নাজানো, যি পাওঁ আৰু য'তে পাওঁ তাতে যাম। ৰখিছে ৰাস্তাত হোৱা নাই, এতিয়া আহিছে গাইছ। এই বাম্পাৰখনে কিমান ধূলা উৰাই পেলাইছি, চকু মুখে লাগি গাইছ, গোটাই ভৰ্তি চলিত পালা। গাইছ এতিয়া আগে যাই আছে, সিহঁতক আগত যাব দিছোঁ, মানে আমি পিছে পিছে যাম। তো এতিয়া আগে যাব, বেছি দূৰত যাব পৰা নাই, লাহে যাই আছোঁ আৰু গাছডাল চাব গাইছ কি মচনত পৰিছে, তলেদি সিফাল সিফাল দেখা পায়, ৰাস্তাটো ইয়াত হৈ গৈছে। তো সেই আৰু ঘৰটোৰ কথা ক'বই নাযাওঁ গাইছ, গেটখন বোম লাগিছে দেই। ফাইনেলি গাইজ আমি আহি পাই গ'লোঁ
কৈঠালকুছিৰ ৰেল ষ্টেচন গাইছ। এইটো হৈছে ৰেল ষ্টেচন কৈঠালকুছি। তো সিফালে দেখাব নোৱাৰিম, আমি আছোঁ ইটো পাৰে। ৰাস্তাত বহুত ধূলা উৰাই আছে, বৰষুণ চৰষুণ নাই নে কি কৰবি। हम न पाए ऐसी चीज ना छुप छुपाए ना छुप छुपाए কৈঠালকুছি ৰেল ষ্টেচন, কৈঠালকুছি চাইনবোৰ্ডখনত গাইছ। আমাৰ ঘূৰাতে ঘূৰাতে লাগিল ভক, তো আমি সোমাই গ'লোঁ মা হোটেল এণ্ড ফাষ্ট ফুড। তো আমি ইয়াতে ভিতৰখন কিবা এটা ভাল লাগছে গাইছ। আপোনাৰ ভিতৰ কি সৌন্দৰ্য ভিতৰত গৰম নেকি? দোকান চাই লওক মেনু কাৰ্ড। চাহ একাপ 5 টকা, চিংৰা এটা 10 টকা, লং এটা মেনুখন মই ফটো মাৰিলোঁ, ৰচুৰাজা দেখাব এনেকুৱা মেনু বনাব। কচুৰি এটা 10 টকা, বৰফি এটা 10 টকা। সেইখন হৈছে মেনু। আমি কি খাম? আমি কি খাম? কচুৰি। কচুৰি এটা খাম। দিলে গাইছ কচুৰি আহি গ'ল। এই চাওক কচুৰি কচুৰি। এইটো চাই কেনে পালোঁ কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই ভাল লাগিল তো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব দিব। তো আজি বাইকৰ ওপৰতে ভিডিঅ'টো সমাপ্ত। তো বাই বাই।